নমস্কাৰ ৰিঞ্জুমনিজ কিচেনলৈ মই পুনৰবাৰ আপোনালোকক সকলোকে স্বাগতম জনাইছো। আজি মই আপোনালোকৰ কাৰণে কৰ্দৈ জেলি বা জামৰ ৰেচিপিটা লৈ আহিছো। এইদৰে যদি ঘৰতে কৰ্দৈ জাম বা জেলি বনাই খাবলৈ বহুত বেছি ভাল হয়। আপোনালোকে যিসকলে এতিয়ালৈকে এইদৰে ঘৰত কৰ্দৈ জাম বা জেলি বনোৱা নাই বা বনাই চাব পাৰিব। ৰুটিৰ লগতে হওক বা ব্ৰেডৰ লগত এই ধৰণৰ জাম লগাই খাই বহুত বেছি ভাল লাগে। সৰু ল'ৰা-ছোৱালীও এই ধৰণৰ জাম খাই বহুত বেছি ভাল পাব। ৰেচিপিটো শেষৰলৈকে চাই যাব। তেনেহলে হকচোন বেছি দেৰি নকৰি ৰেচিপিটোৰ মাজলৈ যাওঁ। জাম বা জেলি বনাবৰ কাৰণে মই কৰ্দৈ কেইটামান ভালকৈ ধুই লৈছো। এতিয়া মই কৰ্দৈখিনি ভালকৈ কাটি লম। কৰ্দৈখিনি মই এইদৰে কাটি লৈছো। আপোনালোকে কৰ্দৈখিনি নিজৰ ইচ্ছামতে কাটি ল'ব পাৰে। এইদৰে মই সকলোখিনি কাটি লম। এইদৰে মই মাজতে কাটি লৈছো আৰু গুটিখিনি লাহেকৈ আঁতৰাই দিব। এইদৰে মই সৰহকৈ কাটি লম। কৰ্দৈখিনি মই এইদৰে সৰহকৈ কাটি লৈছো। আপোনালোকে নিজৰ ইচ্ছামতে কাটি ল'ব। আপোনালোকে যদি কৰ্দৈ জাম বা জেলি সৰহকৈ বনাব বিচাৰে তেতিয়া কৰ্দৈ সৰহকৈ ল'ব। এয়া চাওক মই কৰ্দৈখিনি এইদৰে সৰহকৈ কাটি ল'লো। এতিয়া মই গেছত কেৰাহী এখন পাতি দিছো আৰু কৰ্দৈখিনি এইদৰে লাহেকৈ ঢালি দিছো। এতিয়া মই ইয়াত পানী 2 গিলাচ দি দিছো। আপোনালোকে কাপ বা গ্লাছত এইদৰে পানী জুখি দিব। বহুত বেছি পানী দি নিদিব। কৰ্দৈখিনি ডুব যোৱাকৈ পানী দিলেই হ'ব, যিহেতু কৰ্দৈৰ পৰা ৰস ওলাব। এইদৰে মই হেতাখনে লৰাই দিছো। এইদৰে লৰাই দিব। গেছৰ ফ্লেমটো মিডিয়ামত ৰাখি মই কৰ্দৈখিনি ভালকৈ সিজাই ল'ম। এয়া দেখিছেনে কৰ্দৈখিনি ভালকৈ সিজিছে। এতিয়া মই হাতেৰে অকণমান পিটিকি চাইছো। এইদৰে পিটিকি চাব। এয়া দেখিছেনে খুব ধুনীয়াকৈ কৰ্দৈখিনি সিজিলে। এয়া চাওক। কৰ্দৈখিনি ভালকৈ সিজাৰ পাছতে মই এইদৰে পিটিকি দিছো। এইদৰে লাহেকৈ পিটিকি দিব, তেতিয়াহে ৰসখিনি ভালকৈ ওলাই যাব। আপোনালোকে হেতাৰেও এইদৰে পিটিকিব পাৰে বা অকণমান ঠাণ্ডা হোৱাৰ পাছতো হাতেৰেও পিটিকি ল'ব পাৰে। এইদৰে ভালকৈ পিটিকি ল'ব কৰ্দৈখিনি, তেতিয়াহে ৰসখিনি ভালকৈ ওলাব। এইদৰে মই সকলোখিনি ভালকৈ পিটিকি ল'লো। এতিয়া মই এটা গামলা লৈ লৈছো আৰু এখন চেকনি লৈছো। এতিয়া মই ৰসখিনি ভালকৈ চেকি ল'ম। এতিয়া মই লাহেকৈ কৰ্দৈখিনি এইদৰে চেকনিখনত ঢালি দিছো আৰু কৰ্দৈৰ ৰসখিনি মই ভালকৈ উলিয়াই ল'ম। এইদৰে মই হেতাখনে অকণমান হেঁচি হেঁচি দিছো যাতে কৰ্দৈৰ ৰসখিনি ভালকৈ ওলাই যায়। এইদৰে ভালকৈ উলিয়াই ল'ব। এইদৰে মই সকলোখিনি ৰস উলিয়াই ল'ম। এইদৰে অকণমান হেতাখনে হেঁচি দিব যাতে ৰসখিনি ভালকৈ ওলাই যায়। এয়া চাওক কৰ্দৈৰ ৰসখিনি মই এইদৰে উলিয়াই ল'লো। আপোনালোকেও এইদৰে উলিয়াই ল'ব। এতিয়া মই গেছত কেৰাহী এখন পাতি দিছো। ৰসখিনি এইদৰে গ্লাছত মই জুখি দিছো। প্ৰথমতে 1 গিলাচ দিছো, লগতে আৰু 1 গিলাচ দি দিছো। মুঠতে মোৰ 3 গিলাচ ৰস ওলালে। এইদৰে আপোনালোকে কাপ বা গ্লাছত এইদৰে ৰসখিনি জুখি দিব, তেতিয়া চেনিটো দিবলৈ সুবিধা হয়। এইদৰে মই হেতাখনে লৰাই দিছো। গেছৰ ফ্লেমটো মিডিয়ামত ৰাখি এইদৰে মই হেতাখনে লৰাই আছো ৰসখিনি। এতিয়া মই ইয়াত চেনি দি দিম। ইয়াত মই 2 গিলাচ চেনি দিছো। যিহেতু ৰস 3 গিলাচ ওলাইছিলে সেইকাৰণে মই ইয়াত চেনি 2 গিলাচ দিছো। আপোনালোকে চেনিটো নিজৰ হিচাপত কম বেছি কৰিব পাৰে, কিন্তু 3 গিলাচ ৰসত যদি 2 গিলাচ চেনি দিয়া হয় তেতিয়া জামখিনি খুব ধুনীয়া হয়। আপোনালোকে এইটো হিচাপতে এবাৰ বনাই চাব পাৰে। এইদৰে মই হেতাখনে লৰাই আছো। গেছৰ ফ্লেমটো মিডিয়াম টু হাই কৰি এইদৰে মই ৰসখিনি লৰাই থাকিম। এতিয়া মই ইয়াত ইলাচি অকণমান দি দিছো। ইলাচি দিলে জাম বা জেলিখিনিৰ গোন্ধটো খুব ধুনীয়া হয়। লগতে মই কলা নিমখ অকণমান দি দিছো। এইটো অপচনেল হয়, আপোনালোকে অকণমান বগা নিমখো দিব পাৰে। এতিয়া মই হেতাখনে লৰাই আছো। এতিয়া মই ইয়াত অৰেঞ্জ ফুড কালাৰ অকণমান দি দিছো। এইটো অপচনেল হয়, দিলে কালাৰটো অকণমান ভাল হয়। আপোনালোকে নিদিয়াকেও বনাব পাৰে। এইদৰে মই হেতাখনে লৰাই আছো। গেছৰ ফ্লেমটো মই মিডিয়াম টু হাই কৰি এইদৰে লৰাই থাকিম।
আৰু মাজে মাজে ফেনখিনি অতৰাই থাকিব গেছৰ ফ্লেমটো মই হাই কৰি ৰাখিছো এতিয়া মই ফেনখিনি অতৰাই লম এটা বাটি লৈ লৈছো এদৰে লাহেকৈ মই ফেনখিনি অতৰাই লৈছো এদৰে লাহেকৈ ফেনখিনি অতৰাই লব তেতিয়াহে জাম বা জেলিখিনি দেখিবলৈ ধুনীয়া হয় ইয়া চাওক মই এদৰে ফেনখিনি অতৰাই লৈছো যেতিয়ালৈকে জাম বা জেলিখিনি ডাঠ নহয় তেতিয়ালৈকে মই এদৰে লৰাই থাকিম আৰু মাজে মাজে মই ফেনখিনি অতৰাই থাকিম এদৰে মাজে মাজে ফেনখিনি অতৰাই থাকিব ইয়া দেখিছেনে জাম বা জেলিখিনি অলপ অলপ ডাঠ হৈছে এদৰে মই হেতাখনে লৰাই দিছো ইয়া দেখিছেনে জামখিনি ডাঠ হৈ আহিলে আৰু কালাৰটো খুবেই ধুনীয়া হৈছে জামখিনি হৈছে নে নাই চাবলৈ হলে আপোনালোকে প্লেট এখনত জামৰ টোপাল এটা দি চাব ইয়া চাওক মই প্লেট এখন লৈ লৈছো আৰু জামৰ টোপাল এটা এদৰে দি চাইছো হাতৰ আঙুলিৰে এদৰে দি চাব দেখিছেনে গুট মাৰি গৈছে জামখিনি হৈ গৈছে ইয়া চাওক নাইবা আপোনালোকে পানী এবাতি লৈ ল'ব আৰু পানীতে অকণমান জেলি বা জাম দি চাব ইয়া দেখিছেনে লাহেকৈ গুট মাৰি গৈছে যদি মিলি যায় তেতিয়া গম পাব যে জামখিনি হোৱা নাই যদি মিলি নাযায় এদৰে গুট মাৰি থাকে তেতিয়া জানিব যে জামখিনি হৈ গ'ল ইয়া দেখিছেনে গুট মাৰি গৈছে জাম বা জেলিখিনি হোৱাৰ পাছতে মই ইয়াত 2 চামুচ ভিনেগাৰ দিছিলোঁ আপোনালোকক দেখুৱাবলৈ থাকি গ'ল আপোনালোকে ইচ্ছা কৰিলে নেমু ৰসো দিব পাৰে তেতিয়া বহু দিনলৈকে জাম বা জেলিখিনি ভাল হৈ থাকে জাম বা জেলিখিনি হোৱাৰ পাছতে গৰমে গৰমে বটলত ভৰাই দিব ঠাণ্ডা হ'লে গুট মাৰি যাব সেইকাৰণে গৰমে গৰমে ভৰাই দিব ইয়া চাওক মই গৰমে গৰমে ভৰাই দিছো লগতে মই বাটিটো ঢালি দিছো ইয়া চাওক বাটিটোতো অকণমান ফেন থকাৰ নিচিনা লাগিছিলে সেইকাৰণে মই চামুচেৰে অকণমান আঁতৰাই দিছো আপোনালোকে জাম বা জেলিখিনি 4 বা 5 ঘণ্টা এদৰে ৰাখি থব বটলৰ মুখনিখন মাৰি নিদিব এদৰে ৰাখি থব মই আপোনালোকক 2 ঘণ্টামানৰ পাছতে দেখুৱাই আছো এয়া চাওক কৰদৈ জাম বা জেলি দেখিছেনে খুবেই ধুনীয়া হৈছে আপোনালোকে যিসকলে এতিয়ালৈকে এদৰে কৰদৈ জাম বা জেলি বনোৱা নাই বা বনাই চাব খাই বহুত বেছি ভাল পাব ইয়া দেখিছেনে মই আপোনালোকক 2 ঘণ্টাৰ পাছতে দেখুৱাইছো ইয়া চাওক কিনি অনাৰ দৰে হৈছে দেখিছেনে এদৰে যদি ঘৰতে কৰদৈ জাম বা জেলি বনাই ৰুটিৰ লগতে হওক বা ব্ৰেডৰ লগত খাই বহুত বেছি ভাল লাগে আপোনালোকে যিসকলে এতিয়ালৈকে এদৰে বনোৱা নাই বা বনাই চাব খাই বহুত বেছি ভাল পাব আজি মোৰ ৰেচিপিটো চাই যদি ভাল পালে লাইক কৰিব কমেন্ট কৰিব শেয়াৰ কৰিব লগতে যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে প্লিজ মোক সাবস্ক্ৰাইব কৰি দিব আৰু কাষতে থকা বেল আইকনটো টিপি অল কৰি দিব তেতিয়াহে মোৰ আহিবলগীয়া সকলোবোৰ ভিডিঅ' নটিফিকেশ্যন পাই থাকিব ৰেচিপিটো শেষলৈকে চোৱাৰ বাবে বহুত বহুত ধন্যবাদ তেনেহলে আজিলৈ আহিছো ধন্যবাদ